নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি গৈ আছো নেদাৰলেণ্ডৰ ডেন হাকত থকা এখন ধুনীয়া বিচলৈ আৰু আমাৰ লগত গৈ আছে আমাৰ বন্ধু দীপক আৰু অংকিতা এয়া আপোনালোকে দেখিছে গাড়ীৰ পৰা নামি আমি ট্ৰেম্পলৈ ৰখি আছো আৰু যে ফুল থকা ধুনীয়া টুপিটো দেখি আছে এই টুপিটোৰ মহত্ব এই ভিডিঅ'টোত বহুত বেছি কাৰণ এই টুপিটোৰ বাবে আমাৰ লগত বহুত কিবা কিবি হ'ল হেয়া আপোনালোকে ভিডিঅ'টোৰ শেষলৈ যদি চাই থাকে নিশ্চয় গম পাব এয়া আমি ৰখি থকা ট্ৰেমখন আহি পালে এখন অতি পুৰণা ট্ৰেম আমি যদিও আহোঁতে গাড়ী লৈ আহিছিলোঁ কিন্তু আধা ৰাস্তাত গাড়ী ৰখাই আমি এনেকৈ টেম্পৰেৰী যাব লগা হ'ল কাৰণ বিচৰ ওচৰত যি পাৰ্কিং আছিলে সেয়া গোটেইবোৰ ফুল হৈ আছিলে আৰু এনেদৰে আমি আহি পালোঁ ডেন হাকৰ সেই বিখ্যাত বিচখন এখন বহুত ডাঙৰ আৰু বহুত ধুনীয়া হয় এই বিচখন নেদাৰলেণ্ডৰ পৰ্যটকসকলৰ বাবেও অতি আকৰ্ষণীয় ঠাই কাৰণ ইয়াত গৰম মই আগতেও কৈছোঁ খুব কম দিনৰ বাবেই পৰে আৰু যেতিয়া ইয়াত গৰম হয় তেতিয়া মানুহবোৰ ইয়াত এনেদৰে ওলাই আহে আৰু সেয়েহে আমি ব্যস্ততাৰ মাজত কিছু সময় উলিয়াই ইয়ালৈ আহিছিলোঁ আমাৰ লগত আছিল দীপক আৰু অংকিতা এইখিনিতে সৰুকৈ অলপ চিনাকি কৰি দিওঁ যেতিয়া ঘৰৰ পৰা দূৰত থাকে বন্ধুসকলে পৰিয়াল হৈ পৰে আৰু সেই বন্ধুসকলৰ ভিতৰত যি পৰিয়াললৈ পৰিৱৰ্তন হয় অন্যতম হ'ল দীপক আৰু অংকিতা অহাৰ দিনৰ পৰাই তেওঁলোকে মোক বহুত সহায় কৰিছে আৰু এই ভিডিঅ'টোত তেওঁলোক হ'ল আনপেইড এক্টৰ আৰু এক্ট্ৰেছ এয়া আপোনালোকে দেখি আছে ডেন হাকৰ এই বিচখন সাগৰ আৰু ইয়াত থকা মানুহবোৰ ইমান সৰু সৰু দেখা যায় যিমান দূৰলৈকে চাই কেৱল মানুহ জনসমুদ্ৰ আৰু এই বিচখনৰ আন এটা অন্যতম বৈশিষ্ট্য হ'ল ইয়াত সাগৰৰ পাৰত মানুহে এনেদৰে সময় অতিবাহিত কৰাৰ লগতে কিছুমান ক্ৰিয়াকলাপতো অংশগ্ৰহণ কৰিব পাৰে যেনেদৰে আপোনালোকে ভিডিঅ'ত দেখি আছে চকৰিটো আগতে যে আমি মেলাবোৰত দেখিছিলোঁ মই চকৰি বুলিয়ে কওঁ বাৰু ইয়াৰ আচল নাম কি ময়ো নাজানো আকৌ এয়া চাওক দুজন মানুহে এনেকৈ তাৰেৰে এটা মূৰৰ পৰা সিটো মূৰলৈ গৈছে এয়া সৰু সুৰাকৈ কিবা কিবি ইয়াতে হৈয়ে থাকে এই যে আপোনালোকে দেখিছে মই ইয়াত খোজকাঢ়ি আছোঁ এইখিনি আচলতে এখন দলং সাগৰৰ ওপৰত তেওঁলোকে ধুনীয়াকৈ সাজি দিছে যাতে মানুহে ইয়াতে খোজকাঢ়ি বাহিৰৰ দৃশ্যবোৰ উপভোগ কৰিব পাৰে আৰু ইয়াত আমি কিছু সময় ৰৈছিলোঁ চাইছিলোঁ গোটেই সাগৰখন লগতে ইয়াত চলি থকা বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপবোৰ আৰু এয়া চাওকচোন এজন মানুহে বাঞ্জি জাম্পিং কৰিছে আৰু কৰি তেওঁ তাত বহি লৈছে বাৰু যিকি নহওক এইখিনিলৈকে সকলোবোৰ ঠিকে আছিলে আৰু আমি ভাবিছিলোঁ যে ইয়াৰ পাছত আমি কেইখনমান ফটো তুলিম আৰু গৈ পেলাই সেই চকৰিটোত উঠি আহিম কিন্তু কথা এটাই কয় নহয় ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি সেয়াই হ'ল ফটোকেইখনত দেখিছেই মই অংকিতাৰ কেপটো লৈ ফটো তুলি আছিলোঁ আৰু A few moments later. তাৰ পিছতে কেপটো মোৰ মূৰৰ পৰা সৰি পৰিল এনেদৰে আৰু মোৰ মানুহজনে অত্যন্ত চেষ্টা কৰিলে এবাৰ আৰু এইটো দ্বিতীয়বাৰৰ চেষ্টাহে আচলতে প্ৰথম সময়খিনিত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মানুহজনে আৰু দীপকে মিলি বাঁহ লৈ আনিলে ছিকিউৰিটি গাৰ্ডৰ পৰা আৰু আনি তেওঁলোকে চেষ্টা কৰি আছিলে কেনেদৰে টুপিটো উদ্ধাৰ কৰিব পাৰে এয়া চাওকচোন
ইয়াৰ পৰা দেখোঁতে নাজানো কিমান দূৰ লাগিছে কিন্তু বহুত ওখত আছিলে হয় টুপিটো তলত পৰি গ'লে পানীত গুচি গ'ল হয় আৰু নহ'লে তেনেকৈ তাতে ৰখি আছিল আৰু এয়া অংকিতা তলৰ পৰা আমি কথা পাতি আছিলোঁ যে ওপৰৰ পৰা তেওঁলোকে টুপিটো কিবা কৰি পেলাবলৈ চেষ্টা কৰিব আৰু আমি তলত গৈ ধৰিম আৰু এই চেষ্টাৰ মাজত আন কিছুমান মানুহো আহি পেলাই সহায় কৰিছিল Thank you guys! Finally! আৰু ইয়াৰ পিছৰ সময়খিনি মই কথা নকওঁ বাৰু চাওকচোন इसको पहना दो अरे क्या छोड़ दिए कुछ तो लेकिन गंदा हुआ है थोड़ा ठीक है इतना ठीक है साफ कर देंगे नहीं सबके वजह लास्ट में आके तो दूसरे लोग भी थोड़ा हीरो बन गए लास्ट का पुश वो किया আৰু টুপিটো ৰেস্কিউ কৰাৰ পাছত এয়া আমাৰ হাঁহি থকা ফটোকেইখন ইয়াৰ পিছত আমি গ'লোঁ সাগৰৰ পাৰলৈ যেতিয়ালৈকে প্ৰায় গধূলিৰ ওচৰা ওচৰিয়ে হৈছিল টুপিটো উদ্ধাৰ অভিযানত কিমান সময় গুচি গ'ল আমি গমেই নাপালোঁ প্ৰায় 3 ঘণ্টামান আমি তাতে লাগি থাকিলোঁ আৰু তাৰপাছত যেনিবা আমি ফাইনেলি সাগৰৰ ওচৰ পালোহি সঁচাকৈ কি ভাবি যাওঁ আৰু কি যে হৈ যায় ভাবিলে এনেকুৱা লাগে এটা টুপিৰ কাৰণে ইমান হুলস্থুল কৰিব লাগেনে কিন্তু কেতিয়াবা কিছুমান সৰু সৰু বস্তু কিছুমান মানুহৰ বাবে অতি প্ৰিয় হয় আৰু এই টুপিটো অংকিতা বেচেৰীয়ে ইটালীৰ পৰা আনিছিল সেইটো তাইৰ বাবে বিশেষ আছিল আৰু এনেদৰে আমি সাগৰৰ পানীৰ লগত খেলা কৰি এই দিনটো সুন্দৰভাৱে অতিবাহিত কৰিলোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ